সঁচাকৈ গোৱালপাৰালৈ আহি মই নিজেই ধন্য মানিছোঁ। অফিচাৰ নে কি কৰে সেইটো ডাঙৰ কথা, কিন্তু তাতে গৈ কি কৰে আমিতো যাবই নোৱাৰোঁ। বেংগলোৰ চেংগলোৰত গ'লেতো চব অসমীয়া ল'ৰা, হোটেলৰ বয়, চিকিউৰিটি গাৰ্ড, লিফ্টমেন চব অসমীয়া ল'ৰা। সেইবিলাক কাম কৰিবলৈ গৈ সাধাৰণ 8-10 হাজাৰ টকা দৰমহাত গৈ তাত কাম কৰি থাকে, অথচ নিজৰ ঘৰত। সংস্কাৰ জাগৰণ যাত্ৰাৰ লগত জড়িত হৈ পশ্চিম গোৱালপাৰা অঞ্চলৰ কেইবাখনো গাঁৱত মই ইতিমধ্যে সভা কৰিলোঁ। প্ৰত্যেক মানুহৰ ইমান আপোনতা, ইমান মৰম চেনেহ দেখি মই সঁচাকৈ অভিভূত হৈ পৰিছোঁ। আৰু মই খুবেই আনন্দিত যে এতিয়াও এইবিলাক গাঁৱৰ সংস্কাৰ, আমাৰ যি পুৰণি সংস্কাৰ এতিয়াও প্ৰতি আছে, তেওঁলোকে সকলোখিনি পালন কৰে। আৰু যাতে ইয়াত সংস্কৃতিয়ে বাস নলয় তাৰ বাবে মই সদায় কেতিয়াও যাতে সংস্কৃতি কৰিবলৈ নিদিব আপোনালোকক। ধন্যবাদ। মাটিডৰাত যদি খেতি কৰে তাতকৈ বহুত বেছি উপাৰ্জন কৰিব পাৰিব যদি বিজ্ঞানসন্মতভাৱে খেতি কৰে। আপোনালোকে নিজৰ ল'ৰাবিলাকক বাহিৰলৈ যাবলৈ প্ৰৰোচিত নকৰিব, নিদিব। গাঁৱৰ ল'ৰা গাঁৱত থাক, খেতি কৰ। এইটো আৰু পাম নেকি? মাক বিচাৰি পাম নেকি? গতিকে থকা দিনকেইটা যদি আমি সুখ দিব নোৱাৰোঁ তেতিয়াহ'লে আমি মৃত্যু হোৱাৰ পিছত আমি বিচাৰিলেও নাপাম। গতিকে মাক দেউতাকক চিনাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ এটা পৰিৱেশন দিব লাগিব য'ত সংস্কাৰ আছে। এতিয়া খ্ৰীষ্টান মিছনাৰী ইংলিছ মিডিয়ামত পঢ়াইছে, ইংৰাজী ক'ব পাৰিলে ডাঙৰ মানুহ হ'ল নেকি? আমি অসমীয়াবিলাকে সৰু নেকি? হয়, ইংৰাজী কৈছে, তেওঁ উচ্চ শিক্ষা লাভ কৰিছে বা ভাল এখন ছ'চাইটিৰ লগত কথা পাতে, কিন্তু ভাল ছ'চাইটিত কথা বাৰ্তা পাত্ৰ যোৱাতে এই মানুহটো গণ্ডগোলীয়া হ'ল। বহুত আছে তেনেকুৱা উদাহৰণ। ইয়াৰ পৰা এই মই বেছি না ৰামপুৰত সিহঁতে ৰামচন্দ্ৰহঁতেতো এই ৰামপুৰ স্কুলত পঢ়িয়ে মানে কিবা হ'ল। আৰু এটা ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে।